মহাত্মা গান্ধীয়ে তৰুণৰাম ফুকনৰ বিষয়ে কি কৈছিল জানানে? কি শৈলীৰ বাবে বাৰু তৰুণৰাম ফুকনৰ সাহিত্য সকলো শ্ৰেণীৰ পাঠকৰ প্ৰিয় আছিল? তৰুণৰাম ফুকন কেনে চখৰ অধিকাৰী আছিল? গভীৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠা, অধ্যৱসায়, সততা আৰু দক্ষতাৰে ওৰে জীৱন দেশ মাতৃৰ সেৱা কৰা অসম তথা ভাৰতৰ সুযোগ্য সন্তান তৰুণৰাম ফুকনৰ দেশপ্ৰেমৰ গভীৰতাৰ বিষয়ে লক্ষ্যধৰ চৌধুৰীয়ে বাৰু কি বুলি কৈছিল জানানে? ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা আজন্ম দেশপ্ৰেমিক তৰুণৰাম ফুকন আমাৰ সকলোৰে বাবে চিৰনমস্য। তৰুণৰাম ফুকনৰ জন্ম হৈছিল 1877 চনৰ 22 জানুৱাৰী তাৰিখে গুৱাহাটীৰ ভৰলুমুখত। তেখেতৰ পিতৃৰ নাম আছিল বলোৰাম ফুকন আৰু মাতৃৰ নাম আছিল ভাগীৰথী দেৱী। তৰুণৰাম ফুকনৰ দেউতাক বলোৰাম ফুকন বিজনীৰ ৰজাৰ দেৱান আছিল। তদুপৰি তেওঁ এজন নিপুণ চিকাৰীও আছিল। তৰুণৰাম ফুকনে সৰুতে ঘৰুৱা শিক্ষকৰ তত্বাৱধানত সংস্কৃতৰ শিক্ষা লাভ কৰিছিল। পিছত তেখেতে গুৱাহাটী কটন কলেজিয়েট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তৰুণৰাম ফুকনৰ বহুমুখী প্ৰতিভাৰ উমান ছাত্ৰাৱস্থাতে পোৱা গৈছিল। তেখেতৰ বিষয়ে ছাৰ ছাদুল্লা চাহাবে লিখিছিল যে তৰুণৰাম ফুকনে গুৱাহাটী কলেজিয়েট স্কুলত পঢ়ি থাকোতে এদিন ইমান সাৱলীলভাৱে ইংৰাজীত বক্তৃতা দিছিল যে তাৰ পৰাই যে ফুকন আগলৈ এজন বাগ্মী পুৰুষ হ'ব পাৰিব তাক সুন্দৰকৈ বুজা গৈছিল। 1892 চনত গুৱাহাটী কটন কলেজিয়েট স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেত উচ্চ শিক্ষা লাভৰ বাবে কলিকতাৰ প্ৰেছিডেন্সি কলেজলৈ যায়। কিন্তু BA উত্তীৰ্ণ নোহোৱাকৈ বেৰিষ্টাৰী পঢ়িবৰ মনেৰে তেখেতে লণ্ডনলৈ যাত্ৰা কৰে। তেখেত আছিল অসমৰ তৃতীয়গৰাকী বেৰিষ্টাৰ। লণ্ডনৰ পৰা উভতি আহি তৰুণৰাম ফুকনে প্ৰথম কিছুদিন কলিকতাত থাকি ওকালতি আৰম্ভ কৰে। পাছলৈ তেখেতে গুৱাহাটীত ওকালতি কৰিবলৈ লয়। তেখেতে গুৱাহাটী আইন কলেজতো কিছুদিন শিক্ষকতা কৰিছিল। তৰুণৰাম ফুকনে সাংসাৰিক জীৱনত ডিব্ৰুগড়ৰ ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ তৃতীয় কন্যা বিদ্যুৎপ্ৰভা দেৱীৰ পানী গ্ৰহণ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত তৰুণৰাম ফুকন সৰ্ববাদীসন্মত প্ৰধান নেতা আছিল। 1914 চনত তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তৰুণৰাম ফুকন 1917 চনত অসমৰ বাবে স্বায়ত্তশাসনৰ দাবী তুলি মন্টেগু সমিতিৰ ওচৰলৈ যোৱা প্ৰতিনিধি দলটোৰ এগৰাকী সদস্য আছিল। মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে তৰুণৰাম ফুকনৰ ঘৰৰ আলহী হৈছিল। গান্ধীজী অহাৰ বাবে সেইদিনা তৰুণৰাম ফুকনৰ টোলত এখন ডাঙৰ সভা বহিছিল। সেই সভাত মহাত্মা গান্ধীয়ে দিয়া বক্তৃতা তৰুণৰাম ফুকনে ততাতৈয়াকৈ হুবহু অসমীয়ালৈ ভাঙনি কৰি কৈ গৈছিল। দেশৰ ডেকাসকলক ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰাত তৰুণৰাম ফুকনৰ অৱদান অপৰিসীম। স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি তেখেত কাৰাগাৰলৈ যাব লগা হৈছিল। 1922 চনত তেখেতক প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। কিবা কথাত কংগ্ৰেছ দলৰ লগত মতভেদ হোৱাত কিছুকাল তৰুণৰাম ফুকন কংগ্ৰেছৰ পৰা আঁতৰি আছিল। তথাপি কিন্তু নেতা হিচাপে জনতাৰ মাজত তেওঁৰ আদৰ অলপো কমা নাছিল। মহাত্মা গান্ধীয়ে তৰুণৰাম ফুকন কংগ্ৰেছৰ পৰা আঁতৰি থকাৰ কথা জানিব পাৰি কৈছিল যে দেশভক্তই পুনৰাই কংগ্ৰেছক আঁকোৱালি ধৰিব, আৰু গান্ধীজীৰ সেই কথা সঁচাই কাৰ্যত পৰিণত হৈছিল। 1923 চনত তৰুণৰাম ফুকনে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলত যোগদান কৰে। তেখেতে অসমত এই দলৰ গুৰি ধৰিছিল। এই স্বৰাজ দলে ব্ৰিটিছৰ পৰা অধিক স্বায়ত্ত শাসন আৰু ৰাজনৈতিক স্বাধীনতা বিচাৰিছিল। আদৰ্শৰ মিল নথকাৰ বাবে এই দল কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিছিল। ব্ৰিটিছে প্ৰণয়ন কৰা আঞ্চলিক আৰু কেন্দ্ৰীয় শাসন পৰিষদৰ ধাৰণা স্বৰাজ দলে মানি লৈছিল। তৰুণৰাম ফুকনে কেন্দ্ৰীয় পৰিষদৰ সভ্য হিচাপে 15 বছৰকাল কাৰ্যনিৰ্বাহ কৰিছিল। কংগ্ৰেছৰ লগত আদৰ্শগত মতবিৰোধ থকা স্বত্তেও মহাত্মা গান্ধীৰ অনুৰোধ মৰ্মে স্বৰাজ দল কংগ্ৰেছৰ এটা শাখা হিচাপে আছিল। অসমৰ ৰাজনীতিত তৰুণৰাম ফুকনৰ বিচক্ষণতা মন কৰিবলগীয়া। 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ মহাসভাৰ বৈঠক গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই বৈঠক সফল কৰাৰ বাবে আন আন নেতাসকলৰ লগতে তৰুণৰাম ফুকনেও দেহে গেহে খাটিছিল। তৰুণৰাম ফুকন এজন সাহিত্যিক হিচাপেও উচ্চ আসনত প্ৰতিষ্ঠিত।
বহুকেইটা প্ৰবন্ধ আৰু কবিতা লিখি তেখেতে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তৰুণৰাম ফুকনৰ হাতী চিকাৰ আদি বিষয়ক প্ৰবন্ধসমূহে অসমীয়া সাহিত্য জগতক বিশেষ পৰিপুষ্টি প্ৰদান কৰিছে। কাৰাগাৰত থাকোঁতেই তেখেতে স্তুতিমালা নামেৰে এখন কবিতা পুথি ৰচনা কৰিছিল। ইয়াৰ উপৰি তেখেতে যৌনতত্ব নামৰ এখন যৌনতত্ব বিষয়ক গ্ৰন্থও ৰচনা কৰিছিল। তৰুণৰাম ফুকনে ৰচনা কৰা কিছুমান কবিতা অতুল চন্দ্ৰ হাজৰিকাই সম্পাদনা কৰা মৰহা ফুলৰ পাপৰি নামৰ কাব্য সংকলনখনত সন্নিৱিষ্ট হৈ আছে। সহজ সৰল প্ৰাঞ্জল ভাষা আৰু মধুৰ শব্দ সংযোজনে তেখেতৰ সাহিত্যৰাজিক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। ঠায়ে ঠায়ে দুই এটা খুহুতীয়া কথাৰ অৱতাৰণা কৰি পাঠকৰ মনত হাস্যৰসৰ উদ্ৰেক ঘটাইছিল। গভীৰ কথাত তেখেতে সংস্কৃত, উৰ্দু আদিৰ ভাষাৰ উক্তি সংযোগ কৰি সাহিত্যৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। অসমীয়া সাহিত্যৰ উন্নতিৰ হকে কাম কৰা বিভিন্ন অনুষ্ঠানসমূহৰ লগতো তৰুণৰাম ফুকন জড়িত হৈ আছিল। 1927 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিৰ আসন শুৱনি কৰিছিল। পাছলৈ তেখেতে অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। তৰুণৰাম ফুকনে এটা বিলাসী জীৱন যাপন কৰি ভাল পাইছিল। প্ৰথম বাইচাইকেল ওলাওতে গুৱাহাটী চহৰত বাইচাইকেল চলোৱা প্ৰথম মানুহজনে আছিল দেশভক্ত তৰুণৰাম ফুকন। চিকাৰ কৰাটো তেখেতৰ খুব চখ আছিল। তেখেতে বিভিন্ন ঠাই ভ্ৰমণ কৰিও খুব ভাল পাইছিল। সকলোৰে লগত সৌন্দৰ্যমূলক ব্যৱহাৰ কৰা তৰুণৰাম ফুকন সকলোৰে প্ৰিয়ভাজন আছিল। ভাৰতৰ বহু বিশিষ্ট ব্যক্তি অসমলৈ আহিলে তৰুণৰাম ফুকনৰ গুৱাহাটীৰ ঘৰতে আলহী হৈছিল। সেই তৰুণৰাম ফুকনৰ বিষয়ে লক্ষ্যধৰ চৌধুৰীয়ে লিখিছিল, মই হ'ম তৰুণৰাম, দেশৰ কাৰণে সকলো ত্যাগী যুঁজিম অবিৰাম, মই হ'ম তৰুণৰাম। বিবিধ গুণৰ অধিকাৰী এইজন মহান ব্যক্তিৰ 1939 চনৰ 28 জুলাই তাৰিখে মাত্ৰ দুদিনীয়া জ্বৰত ভুগিয়েই পৰলোক প্ৰাপ্তি হয়। তেখেত আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ আদৰ্শ, স্বদেশ অনুৰাগ, নেতৃত্ব দিব পৰা আদি গুণৰ বাবে অসমীয়াৰ মনত চিৰদিন জীয়াই থাকিব।